প্ৰেমত আউল। নমস্কাৰ বন্ধুসকল, আজি মই তৃতীয় খণ্ডটি লৈ আহিছোঁ প্ৰেমত আউল গল্পটিৰ। যোৱা খণ্ডত মই আপোনালোকক পাঠ কৰি শুনাইছিলোঁ যে মণিষাই ময়ূৰৰ সতে বিবাহ নামৰ এটি পবিত্ৰ বান্ধোনত বান্ধ খাবলৈ কথা বতৰা আৰম্ভ কৰিছে আৰু তাইৰ কলেজীয়া বন্ধু নিবিৰক পাহৰিবলৈ আৰম্ভ কৰিছে। আজি মই তৃতীয় খণ্ডটি পাঠ কৰি শুনাম আৰু প্ৰথম দুটি খণ্ডৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম, আকৌ এবাৰ শুনিব পাৰিব। মই আৰম্ভ কৰিবলৈ লৈছোঁ। সেইদিনাখন ময়ূৰ আৰু মণিষাই আকৌ এবাৰ লগ কৰিলে। ময়ূৰে ক'লে, আমাৰ এইকেইদিনৰ বন্ধুত্বৰ ওপৰত তোমাৰ কি ভাৱ হয়? আমাৰ সম্পৰ্ক আগবাঢ়িব নে ইয়াতেই শেষ হৈ যাব? মণিষা চক খাই উঠিল। তাই বহুত ভয় লাগিছে। তাই সুধিলে, হঠাৎ এই কথাষাৰ কিয় সুধিলা? সকলোতো ঠিকেই আছিলে। ময়ূৰে ক'লে, বাৰু শুনা, মায়ে ফোন কৰিছিল, তোমাক কথাষাৰ জনাব দিছে। হয়তো তোমাৰ ঘৰলৈ ফোন গৈছে ইতিমধ্যে। তুমি মোক ভুল নুবুজিবা। মই তোমাৰ সৈতে আলোচনা কৰিব বিচাৰোঁ। মণিষাই ক'লে, মই একো বুজিব পৰা নাই। কি হৈছে খুলি কোৱাচোন। ময়ূৰে আকৌ কৈ গ'ল, আমাৰ ঘৰত দেউতাৰ সম্বন্ধীয় ভায়েকৰ ছোৱালী এজনী থাকে। তাই মোৰ সৰু ভণ্টী। তাইৰ কোনো নোহোৱা হেতুকে আমাৰ ঘৰতে থাকে। মণিষাই বেছি অস্থিৰতা অনুভৱ কৰিছে। সোনকালে কোৱা, এতিয়া ভণ্টিজনীৰ কি হৈছে? ময়ূৰে ক'লে, মায়ে বিচাৰে যে ভণ্টিজনীৰ বিয়াখন আগতে হৈ যাওক, তাৰপিছত আমাৰ কথা পাতিব। তুমি মান্তি হ'বানে মণিষা? মণিষাই একো উত্তৰ দিব নোৱাৰিলে। ঘৰত এখন ডাঙৰ আলোচনা চলি আছে। তাইৰ মাকৰ খং উঠিছিল। ইমান দিনে একো অসুবিধা নাছিল, হঠাৎ ভনীয়েকৰ কথা কৈ কিয় ইমানকৈ আপত্তি কৰিছে? মাকে খঙতে কৈ গ'ল, ভনীয়েকজনীক বিয়া দিহে আমাৰ মাজনীৰ কথা ভাবিব। তাৰ মানে আৰু 1.5 বছৰ ৰখিব পাৰিমনে সুধিছে আমাক। মণিষা সঁচাকৈ চিন্তাত পৰিল। দপদপাই জ্বলি উঠা চাকিগছ যেন নুমুৱাব খুজিছে। কিনো হৈ আছে তাই একো বুজিব পৰা নাই। ময়ূৰকো ভাঙি ক'ব নোৱাৰিলে। সি অৱশ্যে কৈছিল, মই মাহঁতক বুজাম, তুমি চিন্তা নকৰিবা, আই নিড ইউ। ময়ূৰৰ চাগে মণিষাক দেখাৰ দিনাই খুব ভাল লাগিছিল। তাৰ মনত প্ৰেম জাগিছিল। সি যিমান পাৰে ঘৰত বুজাবলৈ চেষ্টা কৰিলে। দুয়োখন ঘৰৰ মাজত আলোচনা, বুজনি ইত্যাদিৰ বৰষুণ চলিল। শেষত যেনিবা মণিষাৰ দেউতাক শান্ত স্বভাৱৰ মানুহজনে কিবা যুক্তিৰে বুজোৱাত মান্তি হ'ল। ময়ূৰে ক'লে, মণিষা, মই কৈছিলোঁ নহয় সকলো ঠিক হৈ যাব। অহা মাহত তোমাক আঙুঠি পিন্ধাবলৈ যাম। তুমি সাজু হোৱা আৰু। মণিষাই ক'লে, এমাহ আছে, আহিলেইচোন। ময়ূৰে ক'লে, অঁ, বিয়াৰ দিনো সোনকালে ঠিক কৰিব। ভয় খাইছা নেকি? নাখাবা। তুমি এনেদৰেই থাকিবা আগলৈ, মিছ মণিষা ভট্টাচাৰ্য। মণিষাই ক'লে, এটা গধুৰ শিহৰণে তাইক যেন জোকাৰি গ'ল। নিশা চাপি আহিল। এক বিশেষ অনুভৱে তাইৰ হৃদয় কঁপাই তুলিলে। পৰিৱৰ্তনবোৰ হয়তো এনেদৰেই আহে নোকোৱাকৈ। ময়ূৰৰ কথাবোৰ তাইৰ কাণত বাজি থাকিল। কেনেদৰে প্ৰস্তুতি চলাব সেই বিশেষ দিনকেইটাৰ বাবে? কিদৰে আৰম্ভ কৰিব নতুন জীৱনৰ? ভাবি ভাবি তাইৰ চকুলৈ টোপনি নহা হ'ল। কি পিন্ধিব, কেনেকৈ সাজিব, মেকআপ আৰ্টিষ্ট কাক মাতিব, ফটোগ্ৰাফাৰ কোন আহিব ইত্যাদিবোৰ কথা ভাবি থাকোঁতে ময়ূৰক তাই প্ৰথমবাৰ লগ পোৱাৰ মুহূৰ্তবোৰ মনলৈ আহিল। আকৌ পিছত যেতিয়া লগ পাইছিল, সি যে ৰেষ্টুৰেণ্টৰ পৰা আহিব খোজা নাছিল। ইপিনে সন্ধিয়া 7 বাজি গ'ল। মণিষাই যাব খুজিলেও সি কেৱল তাইৰ পিনে চাই আৰু কয়,
যাবা ৰ'বা, অকণমান বহাচোন। তাৰ চাগে মনত প্ৰেমৰ অনুভূতি হৈছিল। ধন্যবাদ। আজিৰ খণ্ডটি মই ইয়াতে সামৰিলোঁ। কেনে পাইছে মতামত জনাব। ধন্যবাদ।